নমস্কাৰ, মই পুৰবী ভট্টাচাৰ্য। আজি মই ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হ'ল এগ ৰোল। আজি এগ ৰোল বনাবলৈ মোক লাগিব ময়দা লৈছোঁ। তাৰপিছতে লৈছোঁ পিঁয়াজ, চচ, নিমখ, হালধি আৰু জিৰা, বিলাহী, নহৰু, সৰুকৈ কটা জলকীয়া, গোটা জিৰা, তাৰপিছতে কণী লাগিব, ৰিফাইন, আলু চব্জি বনাই ল'ব লাগিব। প্ৰথমতে এইখিনি আলু মই পিটিকি লৈছোঁ আৰু মই বন্ধাকবি সৰু সৰুকৈ মই কাটি লৈছোঁ। প্ৰথমতে মই ময়দাকত মাৰি ল'ম। আগতে মই ময়দাত মাৰি ল'ম। ইয়াত মই অকণমান কালজিৰা দিছোঁ। কালজিৰা দিয়াৰ পিছত অকণমান মই জিৰা মছলা অকণমান দি দিছোঁ ইয়াতে, আৰু ৰিফাইন দিম। মই ৰিফাইন দিছোঁ। অকণমান সৰহকৈ দিব লাগিব মাৰোঁতে আটা, আৰু নিমখ দিছোঁ। এতিয়া মই আটাকণ মাৰি পেলাই হ'ল। ইয়াতে মই জিৰা দিছোঁ, জলকীয়া দিলোঁ, আৰু মই কুটি লোৱা নহৰু দি দিছোঁ। মই কুটি লৈছোঁ, নহৰু দি লৈছোঁ। তাৰপিছত মই ইয়াত দিম পিঁয়াজ। পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ভজালৈকে, ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। অকণ অকণ ৰঙচুৱা হৈছে। ইয়াত মই এতিয়া দিম বিলাহী। বিলাহীখিনি দিলোঁ। বিলাহী দিয়াৰ পিছত অকণমান নিমখ দিব লাগিব, বিলাহীখিনি তেতিয়া কোমল হৈ যায়। এতিয়া দিম মই ইয়াত অকণমান চব্জি মছলা। চব্জি মছলা দিলোঁ, হালধি গুড়ি অকণ দিলোঁ, অকণমান জিৰা গুড়ি দিছোঁ। এইখিনি দি অলপ দেৰি লৰাই থাকিম। এয়া মোৰ পিঁয়াজ ভজা হৈ গ'ল। ইয়াত মই বন্ধাকবি দিছোঁ। বন্ধাকবিকণ দিছোঁ। তাৰপিছতে মই ইয়াত আলু দিম। আলুকণ অলপ সানি লৈছিলোঁ। এইখিনি মই আলু দি দিলোঁ। আলুখিনি দি অলপ দেৰি লৰাই থাকিম। মোৰ আটা মৰা হৈ গ'ল। লাডু কৰিছোঁ। লাডু কৰি মই ইয়াতে বেলিম। অকণমান তেল অকণ দি লওঁ। এনেকৈ বেলি ল'ব। পাতলাকৈ বেলিব। এগ ৰোলটো এনেও পাতলাকৈ বেলে।
গোল হোৱা নাই ৰুটিটো। এখন একদম পাতলাকে বেলিব। এয়া মোৰ চব্জিখিনি হৈ গ'ল আৰু এয়া ডিমখিনি মই হেৰি কৰি লৈছিলোঁ। ইয়াত অকণমান জলকীয়া গুড়া দি লৈছোঁ। তাৰপিছতে মই ফেটি লওঁ। এতিয়া মই এগ ৰোল বনাবলৈ আৰম্ভ কৰোঁ। এয়া মোৰ তেৱা গৰম হৈ গ'ল। ফ্ৰাই পেনখন উঠাই দিছিলোঁ। অকণমান তেল দি দিছোঁ। দেখিছে এনেকৈ দিছোঁ। এটা উলটিয়াই লৈছোঁ। এবাৰ ইয়াতে মই এগ দি দিম। দেখিছে? এতিয়া এটা উলটি মাৰি দিম। দেখিছে? ইয়াতে মই এতিয়া চব্জি দিম। এতিয়া মই ৰোল কৰি দিম। এয়া মোৰ এগ ৰোল এটা হৈছে। এয়া মোৰ এগ ৰোল হৈ গ'ল। যদি মোৰ চেনেলটো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।